Hi friends, welcome to my YouTube channel Korobis blog. আজি মই দেখুৱাব লৈছো আপোনালোকক মোৰ ভিডিঅ'টিৰ থাম্বনেইল চাই আপোনালোকে গমে পাইছে তাঁতশালত আমাৰ শুৱালকুছিৰ পাটৰ কাপোৰ কেনেদৰে তৈয়াৰ কৰা হয় সেইখিনি মই আপোনালোকক দেখুৱাব ওলাইছো আৰু লগতে নতুন নতুন পাটৰ কাপোৰৰ কিছুমান ডিজাইনৰ পিক আহকচোন চাও ভিডিঅ'টি চাও এখন তাঁতশাল আৰু ইয়াৰ ওপৰত থকা এটো মেচিন বুলি কয় এইটোৰে ইয়াতে এবৰ কাপোৰৰ ফুলবোৰ মৰা হয় মেচিনটো অলপ দেখুৱাই দিলে ভাল আছিল এটো হৈছে মেচিন পূজা অলপমান ট্ৰাই কৰি দেচোন মেচিনটো অকনমান এসাও মেচিনটো এনেকে বুটা হৰকোৱা হয় এইবোৰ বুটা বুলি কয় বুটা মাৰি থকা হৈছে এটো ইয়েলো কালাৰ হয় ইয়েলো কালাৰত ইয়েলো বানি মাৰিছে ইয়াতে ৰেড কালাৰৰ এইটো মিনা কৰা হৈছে এয়া হৈছে আমাৰ শুৱালকুছিৰ তাঁত কাপোৰ পাটৰ কাপোৰ কাৰ্ড ইয়াতে ফুলৰ বা বুটাৰ ডিজাইনবোৰ থাকে এই মেচিনটোৰ সহায়ত এনেকুৱাকৈ ডিজাইনবোৰ মৰা হয় এয়া দেখিছে এইখনে হৈছে মেইন আৰু এই মেচিনটো হৈছে মেইন চাদৰ আৰু মেখেলা একেলগে মাৰিব পাৰি এইটো বাতিত ইয়াতে 38 সাইজৰ হয় এইটো নৰেজ বুলি কয় ইয়াতে গোটেই সূতাবোৰ মেৰুৱাই থাকে এইখন হৈছে মেখেলাৰ তো আপোনালোকে দেখা পাইছে এয়া হৈছে এটা শালৰ ফেক্টৰী ইয়াতে বিভিন্ন ধৰণৰ এনেকুৱাকৈ শাল শুৱালকুছিৰ ঘৰে ঘৰে প্ৰায় দেখা পোৱা যায় এইটো হৈছে নটা ইয়াতে সূতাবোৰ লোৱা হয় ইয়াৰ পৰা এই সূতাটো মুহুৰাত লোৱা হয় এই জোতাৰটোৰ সহায়তে লোৱা হয় এইবোৰ সূতা এনেদৰে ৰেডি কৰি ৰখা হৈছে এইটো হৈছে এই মুহুৰাটো এইটো মাকুত লগাই বোৱা হয় কাপোৰখন আৰু এইটো হৈছে গুণা এতিয়া আহকচোন আমি আমাৰ কাপোৰৰ ডিজাইনবোৰৰ ভিডিঅ'টো চাওঁ মনৰে মৰমী সপোনৰে পাহি তুমি জীৱন জোনাকী হৃদয়ে মৰম বাঢ়িছে তুমি মই এটি হবলে সপোনে কাৰেং সাজিছে তুমি মই এটি হবলে হৃদয়ে মৰম বাঢ়িছে
মাজৰে উৰণি গুচাই দিয়া হেঁপাহতা চলকাৰী